আমি চন্দ্ৰপুৰত আছোঁ। চন্দ্ৰপুৰৰ এখন খুব ধুনীয়া ৰিজৰ্ট। এই ৰিজৰ্টখন সজাই তুলিছে আমাৰ এজন সতীৰ্থ প্ৰবীণ তাৰো। দেখুৱাম কি সুন্দৰ ৰিজৰ্ট। ইয়াত থকাৰ ব্যৱস্থাও আছে, ইয়াত নাইট কেম্পিঙৰ ব্যৱস্থা আছে আৰু খুব সুন্দৰ এটা পৰিৱেশ। এই পাহাৰখন আছে আমচাং পাহাৰ। আমচাং পাহাৰৰ একেবাৰে গাতে লাগি আছে এই ৰিজৰ্টখন। আমাৰ লাষ্ট কেম্প। এই কেম্পতে সকলো হয়।